হে গাইজ, কি খবৰ আপোনালোক সকলোৰে? খবৰ নিশ্চয় ভাল। আৰু মই জ্যোতিতাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ। আৰু এয়া দেখিছেনে, পকৰি বনাই আছোঁ। আপোনালোকক প্ৰথমৰ পৰাই দেখাই আছোঁ কিহৰ পকৰি বনাই আছোঁ। আৰু লগতে হেপী হোলী, আজি হ'ল হোলী, তো সকলোৱে ভালকৈ খেলক। তো চাই থাকক ব্লগটো দেই। আৰু এইফালে লৈছোঁ মই বিট আৰু গাজৰ গ্ৰেট কৰিবলৈ, আৰু আনফালে বেচন, অকণমান আটা আৰু পিঁয়াজ, জলকীয়া এনেকৈ দি মিক্স কৰি লৈছোঁ। আৰু ইয়াতে দি দিছোঁ গ্ৰেট কৰা গাজৰ আৰু বিটখিনি। তাৰপিছত চবখিনি মিক্স কৰি ল'ম। আৰু এতিয়া এনেকুৱা হৈ গ'ল, কালাৰটো দেখিছেনে ইমান ধুনীয়া লাগিছে। আৰু এইফালে পকৰি বনাই দিলোঁ। আৰু হেল্ডি হয় খাবলৈ, বহুত টেষ্টিও হয়। আপোনালোকে যদি খাব বিচাৰে তেতিয়াহ'লে বনালে হয়, বহুত টেষ্টি হয়। হেৰি কয় হালধীয়াটো অৰেঞ্জ ধুনীয়া হৈছে ন। মাথা দেন আইয়া হেপী হোলী, হেপী হোলী, হেপী হোলী, হেপী হোলী, হেপী হোলী, হেপী হোলী, বাবু কয়, বাবু কয়, বাবু বোকা লগালাক নেকি? ইয়ে ইয়ে হাত দিয়া, হাত হাত বোকা মাখা কৰ পৰা বোকা মাখা লৈছি। লং পেণ্ট মাক হাতে ধুই দিব না, মাক হাত আছে না। আমার কিনে আনার এরা দিব না, এরা দিব তাকাই বকেট লাগদা কত ডিম জাগাই না, জাগাই না কত ডিম ala condition la ben bahala na आओ टाटा हुआ आगे अब एरो सोला तो नहीं सोला बोला तो लोग लगी है ए बोला ए तुम क्या है मोको निजा दिन वाला कोनी मन दिसा Jamara. की है फोटो ये राम सुल्ला कुनी हल्ला 120 पाल तो नहीं है ये सुल्लार অবস্থা এর কি অবস্থা খালি লবা লিখছি
নতুন ডিজাইন এইটো চোলাৰ কেনটো অলপ বাবিলা ও